welcome to our YouTube channel ST Gleam Life. মই তানাজ, মই সাজিনা আৰু আজি দুজনে আমি এটা চ্যালেঞ্জ কৰো বুলি ভাবিছো আৰু চ্যালেঞ্জটো হৈছে মেগি চ্যালেঞ্জ। তো সেইকাৰণে এতিয়া মেগি বনাব লৈছো। আমি এতিয়া মেগিখিনি ফাৰ্স্টে বনাই লওঁ কেনেকে বনাও। Hey everyone, এতিয়া এখানে আমি পাস্তা বনাই লওঁ। পাস্তাখিনি হে কৰি লৈছো। পাস্তাখিনি আগে বইল কৰি লৈছো। বইল কৰা নাই কাৰণ পাস্তাখিনি অকণ টাইম লাগে ন, মেগিখিনি সোনকালে হৈ যায়। এতিয়া এইখিনি ফাৰ্স্টে বইল কৰি লওঁ, তাৰপাছতে বনাব। ঠিক আছে, তো এতিয়া এইখিনি ফাৰ্স্টে বইল কৰি ল'ব, তাৰপৰা বনাব। বাকী চাই আগৰ ভিডিঅ'টো। সেই এভৰিৱান, এইফালে আমাৰ মেগি ৰেডি। এয়া আৰু লগত আমি পাস্তাও লৈছোঁ আৰু এইফালে কোল্ড ড্ৰিংকছ এইফালে এয়া তো এতিয়া আমি জল্দি ষ্টাৰ্ট কৰোঁ। মানে ফোনটো আনিব গৈছে নাই আমাৰ লগত এই দুখন আছে মাষ্টাৰটো আছে। তো এতিয়া টাইমাৰ এটা লগাই ল'ম। চচ স্টপ ওয়াচ না ওকে স্টার্ট গাইজ বহুত হাঁহি চিকেন নাজানো। Ayudarla a tratar de parar. টাইম পাইছে গাখীৰ। তো গাইজ পটককৈ গাখীৰ দিয়া মানুহ আহি গ'ল, সেইটো কাৰণে আমি ষ্টপ কৰিলোঁ আৰু এইটো এমাৰটো লগালে ষ্টপ কৰিলোঁ আৰু আনিব গৈছে গাখীৰ। তাৰপাছতে আকৌ কণ্টিনিউ কৰিম। আৰু মেগী সঁচাকৈ বহুত টেষ্টি বনাইছে বৌয়ে, আৰু বৌ বনোৱা হিচাপ এনেও ভাল, কিন্তু তেওঁ বৰ্তমান জিকি আছে মোৰ পৰা। দেখা এনেকুৱা লাগিছে যে নাই কিবা হৈছে, কিন্তু জিকি আছে। আহি গ'ল গাইজ, আকৌ কণ্টিনিউ কৰোঁ। 3, 2, 1 ষ্টাৰ্ট। চামুচখনৰ পৰা বহুত দিগদাৰ হৈছে খাবলৈ। তাত কিমান অকণমান
ফালতু জানো আলাই সেইখিনি ফিনিছ কৰা ফিনিছ গাইজ জিকিলো গাইজ দুজনী একেলগে পিন্ধিছো 1 ছেকেণ্ডৰ ডিফাৰেঞ্চ 1 বা 2 ছেকেণ্ডত জিকি গলো আৰু খতম হাই কৰো গাইজ কিন্তু বহুত টেষ্টি আছিলে সেইখিনি টেষ্টি হ'লে খাব পাৰিম আমি চেলেঞ্জৰ কাৰণে বহুত স্পীডত খাই দিলোঁ ওকে গাইজ তো চেলেঞ্জ জিকিলে তাই तुम्हारे चैनल से शुरू होते खत्म हो गए तो की बात है তো গাইজ এইফালে চেলেঞ্জ খতম আৰু মই এইফালে জিকিলোঁ আৰু তাই হাৰিলে তো কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰি জনাব চেলেঞ্জ লাগে নি কব ওকে ফুল হৈ গ'ল ফুল হৈ গ'ল বাকী হে আৰু মই টাইমাৰটো ষ্টপ কৰিবলৈ পাহৰি গৈছিলোঁ 6 মিনিট ওকে গাইজ তেন্তে লাইক এটা কৰি দিবা একদম পুৰা পেক ফুল হৈ গ'ল লাইক এটা কৰি দিব কমেণ্টো কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ নতুন ভিডিঅ' আহিলে চাব পাৰে